মজাবাৰী আৰু মুঠতে 4-5টা গাঁৱৰ বহুত বছৰৰ পৰা এইখিনি ৰাইজৰ মানুহ এইখিনি অঞ্চলৰ ৰাইজে মাছৰ ঘাট ইয়াত দলং বিচাৰি আছিলে বহুত বছৰৰ পৰা, কিন্তু আমি দিব পৰা নাছিল। গতিকে আমি এই বছৰত ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা ৰেভিনিউ কালেকশ্যনৰ পৰা এই দলংটো নিৰ্মাণ কৰি দিয়া হ'ব। গতিকে টোটেল 4 বান কিবা কিবি লৈ পেলাই 8-9 কোটিমান যাব। এতিয়া অকল দলংটো 4.5 কোটি, এতিয়া 4 বান আৰু কিবা কিবি প্ৰটেকশ্যন লাগে, সেইটো মিলাই মুঠতে 8-9 কোটিত এই দলংটো কমপ্লিট হ'ব। গতিকে আমি সেইটো ৰেভিনিউ ডিপ'জিটৰ পৰা সেইটো দলংটো আমি বনাই দিম সেইখিনি। আৰু আমাৰ এটা এই আৰু দক্ষিণটো নহয় উত্তৰ ফালে আমাৰ মৰা নদীৰ ওপৰত এটা দলং হ'ব আৰু চামুখা গৌৰাং তাৰমানে ডাইৰেক্ট মেডিকেল যাব পৰা সেইখিনি দুটা দলং বাকী আছে, সেইটো আমি অতি সোনকালে ফাউণ্ডেশ্যন দিম। সেইখিনি কথা নিৰ্বাচন আহি আছে 2020 AGP, BJP আৰু BPF এলায়েন্সত আমাৰ BTC ইলেকশ্যনটো হ'ব মানে আমি খেলিম। AGP, BJP আৰু BPF মিলাই পেলাই আমি খেলিম। স্যার সিট শেয়ারিং কেনেকৈ হ'ব বিচাৰে? তিনিটা দল সিট শেয়ারিং আমি আলোচনা কৰিছে, AGPকো দিম, আমি BJPকো আমি দিম আৰু BPF। বাকী স্যার UPPL কৈ আছে যে মানে BPF আৰু UPPL মাজত এবাৰ মিলা মিছা হ'ব পাৰে। মিলা মিছা এনেকুৱা আমি প্ৰপ'জাল দিছোঁ, প্ৰপ'জাল নহয়, আমাৰ তৰফৰ পৰা আমি কৈছোঁ যে পাৰ্টি একটাই হ'ব লাগে, পাৰ্টি একটা হ'ব লাগে, চবেই বিচাৰি আছে। পাৰ্টি একটা হ'লে মানে UPPLৰ যিখিনি 7জন MCLA আছে সেইটো চব আহি যাব। বাকী বাক্সা আৰু ওদালগুৰিত আমি আৰু এডজাষ্ট কৰিব পাৰিম, কিন্তু পাৰ্টি একটাই হ'ব লাগে। মই সেইখিনি প্ৰপ'জাল দি আছে, কিন্তু ইহঁতৰ পৰা এনে কৈ আছে যে আমি এনেকুৱা পাৰ্টি এক হোৱাটো এতিয়া সম্ভৱ নহয়, আমি চিট শ্বেয়াৰিঙত থাকিম, চিট এইফালে কৰিম। মই কৈছোঁ এনেকুৱা হ'লেতো আগত যিটো গণ্ডগোল হৈছে সেইটো নিচিনা গণ্ডগোল হ'ব। মইতো পাৰোঁ চিট শ্বেয়াৰ কৰিবলৈ, কিন্তু আপোনালোকৰ পাৰ্টিও আমাৰ পাৰ্টিও ইয়াত মানে একমত নহ'ব মানে আকৌ গণ্ডগোল হ'ব আগৰ বছৰত যেনেকৈ হৈছে। সেইকাৰণে আমি কৈছোঁ একদমবাৰে এনেকুৱা হ'ব নালাগে, চিট শ্বেয়াৰিঙত যাব নালাগে, আমি পাৰ্টি একমত হওক বাছ। BPF একটাই হ'ব লাগে পাৰ্টি, সেইখিনি প্ৰপ'জাল মই দি আছোঁ। আজিলৈকেও ফাইনেল হোৱা নাই, আলোচনাটো কণ্টিনিউ চলি আছে। আৰু আমি এটা প্ৰপ'জাল দিছে UG ব্ৰহ্মক আমি ৰাজ্যসভা MP দিম, ইয়াতকৈ আৰু কি ডাঙৰ কথা। 7জন MCLA আছে ইহঁতৰ, সেইটো BPF হৈ এক্সেটিছ থাকিব। বাক্সা আৰু ওদালগুৰিত মই আৰু কিছু চিট এডজাষ্ট কৰিম, আকৌ ৰাজ্যসভা MP মই UG ব্ৰহ্মক দিম। সেইখিনি প্ৰপ'জাল মোৰ পৰা দিয়া আছে, কিন্তু ইহঁতে কৈ আছে আজিৰ দিনৰ পাৰ্টি এক হোৱাটো অসম্ভৱ মানে সম্ভৱ নহয় পাৰ্টি একটা হোৱাটো। আমি কৈছোঁ BPF দল একটাই হ'ব লাগে পাৰ্টি, তেতিয়াহ'লে আমি ৰাজ্যসভা MP UG ব্ৰহ্মক ইমিডিয়েটলি দিব পাৰে। আপোনালোকৰ 7জন MCLA আছে, সেইটো আহিব এক্সেটিছ, আৰু বাক্সা আৰু ওদালগুৰিত আৰু মই কিছুমান চিট এডজাষ্ট কৰিব পাৰিম। মুঠতে BTC অঞ্চলত এটা দল গঠন কৰিব কাৰণে আপুনি চেষ্টা কৰি আছে? কি দল? দল এটাই হ'ব লাগে BPF, ইয়াৰ মাজতে সামৰি ল'ব। চব একটাই দল হ'ব লাগে। এইফালে UPPL এইফালে BPF থাকি কিবা ইউনাইটেড হয়, ইউনাইটেড কোনটো হয়? চিট শ্বেয়াৰিং কৰাটো এইটো ইউনাইটেড নেকি? ইউনাইটেড নহয়। ইহঁতে কৈ আছে, চবেই বিচাৰি আছে যে ইউনাইট হ'ব লাগে হয়। ইউনাইট হোৱাটো ময়ো বিচাৰিছোঁ ইউনাইট হোৱাটো, আৰু প্ৰপ'জাল মোৰ সেইটোৱেই। কিন্তু ইহঁতে কৈ আছে যে এতিয়া ইউনাইট হোৱাটো অসম্ভৱ, পাৰ্টি নিজা পাৰ্টি থাকি পেলাই চিট শ্বেয়াৰিং কৰিব লাগে, এইটোৱে কৈছে ইহঁতে। কিন্তু মই কৈছোঁ যে এনেকুৱা হ'লে আগৰ বছৰত প্ৰথমত যেনেকৈ গণ্ডগোল হৈছে এনেকুৱা গণ্ডগোল হ'ব, সেইটো নালাগে, আমি একটাই হ'ব লাগে। এতিয়া মিলা মিছা হোৱা নাই কথা ভিতৰত কণ্টিনিউ চলি আছে আলোচনা। নৱচৰণীয়া কৈছে 37 এইবাৰ আকৌ জিতিব কৈছে, এইবাৰ পিছত কি হ'ব? নৱচৰণীয়াটো হ'ল আমাৰ ইহঁতৰ হিৰ', মোৰ হিৰ' নহয়।